APSC কেলেংকাৰীক লৈ জুবিনৰ প্ৰতিক্ৰিয়া দুখী সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে জনপ্ৰিয় শিল্পীজনে APSCৰ কেলেংকাৰী সন্দৰ্ভত নিজৰ পিতৃৰ প্ৰসংগ টানি আনি ক'লে আৰু যিবিলাক জড়িত আছে সবকে জেলত ভৰাব লাগে কাৰণ মোৰ দেউতা নিজে SS অফিচাৰ হয় 1976 আৰু আমাৰ দেউতাহঁতে বহুত কষ্ট কৰি পঢ়ি পেলাই SS অফিচাৰ হৈছিল সেইকাৰণে ব্ৰেইনটো তেনেকুৱা কেৱল সিমানেই নহয় তেওঁ নিৰ্মাণ কৰিবলগীয়া ছবি কাঞ্চনজংঘাৰ কাহিনীৰ সৈতে APSCৰ কেলেংকাৰীৰ সাদৃশ্য থকা বুলি উল্লেখ কৰিলে ইন্টাৰেষ্টিংলি কাঞ্চনজংঘা যিটো ষ্টৰী মোৰ এইটোৱে কেছটো কোনটো ষ্টৰী APSC লৈ পেলাই APSC কেছে এইটো মই 8 বছৰ আগত লিখিছিলোঁ কাৰণ মই তেতিয়াবা দেখি আছোঁ নহয় গোটেই কাৰবাৰটো গোটালাটো গোটেই আকৌ মই 8 ছেপ্টেম্বৰত ভূপেন্দ্ৰ জন্মদিনতে মই ৰিলিজ কৰিম ইফালে অসম পৰ্যটন বিভাগে প্ৰিয়ংকা চোপ্ৰাক লৈ প্ৰস্তুত কৰা বিজ্ঞাপনক লৈও কিছু অসন্তুষ্টি জুবিনৰ প্ৰিয়ংকা চোপ্ৰাই বিহু নাচিছে এইটো ভাল লাগিছে দেখিবলৈ বেয়া লগা নাই খালি মই তাৰমানে কি পৰ্যটন বিভাগৰ বাকী ষ্টেটৰ মই যিমান দেখিছোঁ যিমানবিলাক ৰাজস্থান হওক কেৰালা হওক ইভেন মণিপুৰ ভিডিঅ'বিলাক মানে বহুত ধুনীয়া কৰিছে মানে অসম হিচাপে আৰু ধুনীয়া হ'ব লাগিছিলে মোক সেইটো অকণমান এটা ৰিগ্ৰেট এটা আছে জুবিনে ক'লে মই কৰা হ'লে ভিডিঅ'টো বহুত ভাল হ'লহেঁতেন ভিজুৱেলি মোক কৈছোঁ ভিজুৱেলি মানে আৰু দেখাবলগীয়া মানে বহুত বস্তু আছিলে এইটো মানে কি সেইটো মই কৰা হ'লে বহুত বেলেগ ধৰণে কৰিলোহেঁতেন ইফালে বিহুৰ সময়ত মঞ্চত হিন্দী গীত নোগোৱাৰ লগতে আনকো নাগাবলৈ আহ্বান জনাইছিল আনগৰাকী জনপ্ৰিয় শিল্পী পাপনে এই সন্দৰ্ভত জুবিনৰ প্ৰতিক্ৰিয়া 25 বছৰ মই 16,000 গান গালোঁ এতিয়া মোক হিন্দী গীত অসমীয়া গীত বঙালী গীত বুলি পেলাই মোক ধৰিবলৈ কোনো হেৰি নাই নহয় এইবিলাক কথা পাপনটো নতুন সি বেছি দিন হোৱা নাই এটা সেইবিলাক কথা ক'ব নাপায় আচলতে মই 25 বছৰ হ'ল 16,000 গান গালোঁ এতিয়া মই কি গান গাম মই দৰকাৰ হ'লে বিহুৱে নকৰোঁ মই মাজত 7 বছৰ কৰা নাছিলোঁ বিহু বজালীৰ সৰুপেটাত আয়োজন কৰা এক প্ৰীতি ফুটবল মেচত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত এই মন্তব্য জুবিনৰ খেলখনত জুবিনে এটা গোল কৰাত উৎফুল্লিত হৈ পৰে দৰ্শকসকল পাঠশালাৰ পৰা ৰাণা ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম